আইতাই ভাত বনাই থাকোতে কি গান গাই আছিলা মই জানো এইটো আইতাই যে গান গাই থাকে মনে মনে সেইটো হয় নে নহয় এই বেলেগ গানতে হেনকে গান গাই থাকা ন কেতিয়াবা গা বস্তিল এতিয়া কি গাবা পিছে এতিয়া কিবা এটা গাই শুনোৱা নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অৰ্চনা কাকতিলৈ আজি মোৰ লগত মোৰ আইতা আছে মই আপোনালোকক মোৰ আইতাৰ লগত চিনাকি কৰাই দিছো এয়া আইতাই তামোল খুন্দি আছে আপোনালোক নমস্কাৰ জনাইছোঁ আইতাৰ নামটো কোৱা হৰেশ্বৰী কাকতি হৰেশ্বৰী অঁ কিয়া হৰেশ্বৰী কিয়া সৰুতে হৰাইছিলোঁ হৰতে দেউতাহঁতে এই নামটো ৰাখিলা হৰেশ্বৰী অ' হৰুৱাৰ কাৰণে হৰেশ্বৰী হ'ল হয় কিয় তেতিয়া নামবিলাক তেনেকৈ ৰাখিছিলে নেকি আইতাহঁতৰ দিনত আগৰ দিনৰ ফাগুনত জন্ম পালে ফাগুনিকে থয় আৰু সোমবাৰৰ দিনা জন্ম পালে সোমবৰী থয় সেনেকৈ ৰাখিছিলোঁ নামবিলাক আইতা পঢ়া শুনা কৰিলে নে নাই পঢ়িছিলোঁ LP স্কুলতে আহিছোঁ চতুৰ্থ শ্ৰেণীত পঢ়িছিলোঁ চতুৰ্থ শ্ৰেণীলৈ পঢ়িছে কিবা কবিতা চবিতা মনত আছেনে আগতে পঢ়া এটা দুটা আছে কোৱাচোন কিবা এটা আইতা সীতানৈ হিমালয় দক্ষিণা সাগৰ পূব পিনে শাৰী শাৰী গিৰি মানুহৰ আৰৱ সাগৰ আছে পশ্চিম দেশত ভাৰতবৰ্ষ দেশ মোৰ জগত বিখ্যাত সেইখিনি মনত আছে আৰু মনত পৰা নাই নপৰে আৰু হিন্দী কবিতা জানা নেকি আইতা হিন্দীও জানা হিন্দী হিন্দী অলপমান পাৰোঁ নটখট তেৰে লাল যশোদা নটখট তেৰে লাল চুপকে চুপকে ঘৰ মে আতা মাখন খাতা দধি চুৰতা আৰ মে যাতা নটখট তেৰে লাল যশোদা নটখট তেৰে লাল আৰু আৰু মনত নাই আৰু মনত আৰু ইংলিছো জানা নেকি আইতা ইংলিছো জানা ইংৰাজী ইংৰাজী এই এটা মনত আছে কোৱাচোন টিনকুল টিনকুল লিটু ষ্টাৰ হাই অন্দাৰ হাতিৱাৰ এক আৱতী হাই লাইক এ ডায়মণ্ড ইন দি স্কাই এইখিনিয়ে এই এটা দুটা ভুল লাগে ভুল হৈছে গম পাইছোঁ আইতা অঁ হ'লেও যে আপোনাৰ ইমানখিনি মনত আছে সেইটোৱে বহুত ডাঙৰ কথা তেতিয়া পঢ়ায় আপোনাৰ চতুৰ্থ শ্ৰেণীলৈ পঢ়ায় চতুৰ্থ শ্ৰেণীৰ পিছত আৰু পঢ়িলে নে নাই নপঢ়িলে আৰু নাই আইতা বিয়া কেতিয়া হ'ল আপোনাৰ 16 বছৰ হৈছে মায়ে বিয়া 16 বছৰত কোন চাব গৈছিলে আপোনাৰ ককা গৈছিলে নে চাবলৈ নাই আগে শহুৰ গৈছে শহুৰ গৈছিল তাৰপিছত তাৰপৰা শাহু গৈছে শাহুও গৈছে শাহু গৈছে কিহত গৈছিলে গাড়ী লৈ গৈছিলে নে এনে চাইকেলত গৈছে মা চাইকেলত চাইকেল লৈ গৈছিলে চাইকেল নিছে তাৰপিছত ককা চাব গ'ল নে নাই চাইছে ককাও গৈছে ককাই কিবা সুধিছিলে নে নাই কিবা আমাৰ প্ৰশ্ন সুধিছিল এই প্ৰশ্নখিনি আমাক উত্তৰ দিছোঁ আৰু কিবা কি সুধিছিলে নামটো সুধিছিলে নে নাম সুধিছে আৰু কাম বন জানো না নাজানো সেইখিনি সুধিছে সেইটো সুধিছে আপোনাৰ পিছে ককাক পচন্দ হৈছিল নে নাই এনে পচন্দ হোৱা নহয় কি আছে তেওঁৰ পচন্দ হৈছিল যে আপোনাৰো পচন্দ আৰু তেতিয়া তাৰপিছত বিয়া চিঠি তিঠি দিছিলে নেকি আইতা তাৰপিছত বিয়া ঠিক হোৱাৰ পিছত ককাক কৈছে মোৰ পচন্দ হৈছে বিয়া পাতিব লাগে বুলি কৈছে ঘৰত বিয়া পাতিছে তাৰপিছত ককা চাই অহাৰ পিছত চিঠি দিছিলে নেকি আপুনি নাই নাই দিয়া ককাই দিয়া নাই আপোনাক নাই আমাৰ এতিয়া চিঠি দিয়া ব্যৱহাৰ নাই কিন্তু নাজানো এইবিলাক নাই কৰা নাই তাৰপিছত বিয়াত কেনেকে ককাই কি লৈ গৈছিলে গাড়ী লৈ গৈছিলে নেকি নে খোজকাঢ়ি আহিছে মানে গাড়ীকে নিছি আগৰ দিনত গাড়ী নাছিল নহয় এখন এই হেৰি পে ধূলাৰ পে এখন লৰি এখন নিছি লৰি সেই লৰিখনৰ আগত উঠি আহিছে মোক আকৌ সেই গাড়ীখনত আনছি কি গাড়ী গৰু গাড়ী আৰু দৰা যাওঁতে লৰিত গৈছে দৰাটো এই লৰিত আহিছে লৰিত আহিছে মানুহবিলাক তাৰমানে লৰিৰ পিছফালে গৈছিলে গাড়ী নাছিল নহয় মায়ে হয় নেকি গাড়ী নাই আগৰ দিনত ৰাস্তাই নাই কেইফালে জংঘাল পিছে লৰি কেনেকে গ'ল আকৌ লৰিখনতো ডাঙৰ হ'ব হাতী মাৰাৰ তাৰ চকত ৰাখছি তাৰপৰা আকৌ কেনে খোজকাঢ়ি আহিছে আকৌ গৰু গাড়ী ইয়ালৈ আহিছিল নে গৰু গাড়ী আকৌ অকণমান ৰাস্তাৰ কাৰণে সেনেকৈ লৈ আহিছে আৰু মোক গৰু গাড়ীত আহিছে আহি উঠি ঘৰখন কেনেকুৱা আছিলে ভাল লাগিছে নে ঘৰখন দেখি ইমান হেৰি নাই আছো কিন্তু বেয়া লাগব কিমান আছিলে পৰিয়াল আইতা বিয়া হওঁতে পৰিয়াল আছে 20টামান হ'ব 20টামান পৰিয়াল তাৰপিছত আপুনি ভাত বনাব লগা হৈছিল নে
ভাত বনাব হৈছে পিছে মই ভাত বনোৱা নাই কিয় দিয়া নাছিল সৰুৰে অঁ কৈছে ৰান্ধবা নালগে দে আকৌ ডাঙৰ বাইদেউহঁত আছিল নহয় অঁ ডাঙৰ বাইদেউহঁতক ৰান্ধবা দিছে কৈছে ইহঁতে ৰান্ধবা নালগে দে ককাৰ কথা কি মনত আছে আপোনাৰ ককা নাটক চাটক কৰিছিলে নেকি আইতা নাটক কৰিছিল নাই নাটক কৰিছে নাটক কৰিছিল আৰু কি কৰিছিলে আৰু ককাই এনেই কিবা নায়ক নায়িকা আৰু আৰু খেলা খেলিছিলে নেকি খেলা ভলী খেলাইছিল ভলী খেলাইছিল ভাত বনাই থাকোঁতে কি গান গাই আছিলা মই জানো এইটো আইতাই যে গান গাই থাকে মনে মনে সেইটো হয়নে নহয় এই বেলেগ ঘণ্টে সেনেকে গান গাই থাকা ন কেতিয়াবা গা বসছিল এতিয়া কি গাবা পিছে এতিয়া কিবা এটা গাই শুনোৱা বিয়া গীত গাব বিয়া গীতকে গাম দে এটা গা ফুল চিঙোতে কৰিও ছিঙিলে মোৰ জৰি চেনেহ দেউতাকে ৰাতিতে বিয়া দে ৰামচন্দ্ৰ সাৰথি কৰি কেহুম্বাই কৈছিলোঁ অৰে বুকৰ দেউতা দূৰ নেদিবা বিয়া পুলিচত নেদিবা বিয়া পুলিচৰ কাচনা কাচিব নোৱাৰো মই কুমলীয়া ককাই আহিছে ডম্বৰু বজাইছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে আগবঢ়াবলৈ মৰাৰ বিচনী ঐ ৰাম ভৰি ধুৱাবলৈ পানীয়ে নকেঁচা তামোল পনীয়া চুমি চাব নেলাগে আমাৰ বাইদেউ ধুনীয়া বঢ়িয়া আইতা তাৰপিছত এক দুইকৈ গণিছোঁ বুৰ্বক ছোৱালী তহঁত কুৱেশ্যনে কৰিছোঁ বাপৰে মাদাৰ ফাদাৰৈ কিয়া কান্দা চিষ্টাৰৈ মৰ্ণিঙত লৈ যাব হাজবেণ্ডৰ হাউচলৈ প্লাষ্টিকত হেনো কাৰ কইনা ঘৰীয়া ছোৱালীকেইটা খোৱা ভাল চাই আইতা আগতে আগবিয়া পাঁচবিয়া আছিলে নেকি বাৰু আগবিয়া পাঁচবিয়া আগবিয়া পাঁচবিয়া আছিল নাই হেৰি পুষ্পিতা নহওঁতে একবাৰ বিয়া দেই মানে সৰুতে বিয়া দি দিয়ে সৰুতে তাৰ পৰা আকৌ ডাঙৰ হ'লি আকৌ সেই দৰায়ে আকৌ বিয়া কৰাব কইনাটোক আনে নে নানে দৰা ঘৰলৈ দৰা ঘৰক আনে 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 দৰা ঘৰতে কাম বন কৰি থাকে দৰা ঘৰক আনে আকৌ পিছত তুলনি হোৱাৰ পিছত আকৌ মানে ধুৱনি হোৱাত আকৌ হেৰি কৰে লৈ যায় আনা নিয়া সেনেকৈ হেৰি কৰে মই পিছত আধুনিক গীতকে গাম দে এটা দে কোৱা মই পাহাৰী ছোৱালী বনৰ কেতেকী ওলাহতে নাচি বাগি কৰোঁ ধেমালি ওলাহতে নাচি বাগি কৰোঁ ধেমালি নাচোনৰ তালে তালে নিজৰ ৰাতিপুৱাই আহে কুলো কুলো আপোনালোকে আমাৰ নাতিনী চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো চাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব তেতিয়াহ'লে আজিলৈ বাই 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 আৰু মোৰ নাতিনীক আশীৰ্বাদ দিব যাতে আগবাঢ়ি যাব পাৰে